নমস্কাৰ মোৰ নাম প্ৰিয়ংকা নেওগ মই নৰ্থ ইষ্টাৰ্ণ ফায়াৰ সাৰ্ভিস একাডেমিত এজ এ সিনিয়ৰ এসিস্টেন্ট পোষ্টত কৰ্মৰত হৈ আছো আজি মই ইয়াত কৰ্মৰত হৈ থকা আজি টোটাল 6 বছৰে হ'ল তো 6 বছৰৰ পৰা দেখিছো এখন একাডেমিত যোনসকল ল'ৰা ছোৱালীয়ে পঢ়িছে তেওঁলোকে ইয়াৰ পৰা কৰ্মসংস্থাপন লাভ কৰিছে যেনেকৈ আজি আমাৰ ল'ৰা ছোৱালী কৰি আছে ডিগবৈ ৰিফাইনাৰী অইল ইণ্ডিয়া লিমিটেড লগত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া গুৱাহাটী বঙাইগাঁও ৰিফাইনাৰী লগত নুমলীগড় ৰিফাইনাৰী এনেকুৱা বহুত ঠাইত আমাৰ ল'ৰা কৰ্মসংস্থাপন লাভ কৰিছে ইয়াত যোনখিনি আমাৰ কোৰ্চ আছে ডিপ্ল'মা কোৰ্চ 1 বছৰীয়া কোৰ্চ আছে টোটাল ইয়াত আমাৰ 8টা কোৰ্চ আছে তো এই 1 ইয়াৰ ডিপ্ল'মা কোৰ্চটো কৰিবলৈ মিনিমাম কোৱালিফিকেশ্যন 10 পাছ 12 পাছ বা গ্ৰেজুৱেশ্যন ইমানখিনি সেইটো কোৱালিফিকেশ্যন প্ৰয়োজন হয় লগত তেওঁলোকৰ হাইট ৱেইট ফিজিকেল ফিটনেছটো বহুত মেটাৰ কৰে তেওঁলোকৰ হাইট ৱেইট ফিজিকেলি তেওঁলোকে ফিট হ'ব লাগিব তেতিয়াহে তেওঁলোকে এই কোৰ্চটো কৰিব পাৰিব অকল চাৰ্টিফিকেটখন তেওঁলোকৰ থাকিলেই নহ'ব তেওঁলোকৰ ফিজিকেল ফিটনেছ হাইট ৱেইট সব ফালে থাকিব লাগিব তেতিয়াহে কোৰ্চটো কৰিব পাৰিব আছে ইয়াত বয়জ হোষ্টেল আছে গাৰ্লছ হোষ্টেল আছে তো ইয়াত থাকি লোৱাটো কম্পালসৰি হয় প্ৰত্যেক এজন ষ্টুডেণ্টৰ কাৰণে ইয়াত থাকি মেলি তেওঁলোকে কোৰ্চটো কৰিব লাগিব ইয়াত প্ৰত্যেক এটা ডিস্ট্ৰিক্ট এনেকুৱা নহয় যে ইয়াত যোনখন আমাৰ ডিব্ৰুগড় বৰবৰুৱাত যোনখন আমাৰ নৰ্থ ইষ্টাৰ্ণ ফায়াৰ সাৰ্ভিস একাডেমি অৱস্থিত আছে এতিয়া বৰ্তমান ইয়াত অকল বৰবৰুৱা বা ডিব্ৰুগড়ৰে কেণ্ডিডেট আহি পঢ়িছে তেনেকুৱা নহয় ইয়াত বহুত দূৰৰ দূৰৰ পৰা কেণ্ডিডেট আহি পঢ়িছে যেনেকৈ বঙাইগাঁও গুৱাহাটী কামৰূপ লগত ওদালগুৰি শুৱালকুছি মণিপুৰ বহুত দূৰৰ দূৰৰ পৰা ল'ৰা ছোৱালী আহি ইয়াত পঢ়িছে বহুত তেনেকৈ প্ৰত্যেক এটা ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টে আহি ইয়াত কোৰ্চটো কৰিব পাৰে তেওঁলোকে আমাক ফোনত যোগাযোগ কৰিব পাৰে নহ'লে তেওঁলোক আহি ইয়াত অফলাইন আহি এডমিশ্যনটো ল'বই লাগিব অফলাইন আহি তাৰ বাহিৰে তেওঁলোকে যদি নামভৰ্তি কৰিব বিচাৰিছে তেনেহ'লে তেওঁলোকে আমাৰ ফোনত যোগাযোগ কৰিব লাগিব নিশ্চয় আমাৰ ফোন নম্বৰটো হ'ল 9435912101 এইটো নম্বৰত আপোনালোকে কণ্টেক্ট কৰিব পাৰে লগত আৰু নম্বৰ আছে 9435904101 এইটো এটা কণ্টেক্ট নম্বৰ আমাৰ আছে আৰু লগতে আৰু এটা নম্বৰ আছে আমাৰ 9126485101 এই নম্বৰটোতো আপোনালোকে কণ্টেক্ট কৰিব পাৰিব প্ৰক্ৰিয়া আমাৰ যোনখিনি ডিপ্ল'মা কোৰ্চ আছে আমাৰ প্ৰতিটো ডিপ্ল'মা কোৰ্চৰ লিমিটেড সিট কেপাচিটি তো সেইটো কাৰণে এতিয়া আমাৰ লাষ্ট ডেট তেনেকৈ আমি ৰখা নাই যোনটো হিচাপত কেণ্ডিডেট আহিছে তো সেইটো হিচাপত আমাৰ এডমিশ্যন হৈ আছে যদি আমাৰ সিট ফুল হৈ যায় তেনেহ'লে আমাৰ এডমিশ্যনটো বন্ধ কৰি দিয়া হ'ব কিমান সিট 100 সিট কেপাচিটি এটা কোৰ্চৰ টোটেল আমাৰ যিমানকেইটা কোৰ্চ আছে প্ৰত্যেকটা কোৰ্চৰ এটা 100 সিট কেপাচিটিকে আমাৰ থাকে